নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেলত আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এটা স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম দেউতা। দেউতা, তোমালৈ আজি বৰ মনত পৰিছে। ন খোৱাৰ বতৰ যে, ন খোৱাৰ দিনা তুমি যে কিমান আনন্দ কৰা, মনত পৰে জানা সেই দিনবোৰলৈ। আজি কেৱল সেই দিনবোৰক লৈ অনুশোচনাত ভুগিছোঁ। কত দিন যে ঘৰখন দেখাগৈ নাই, গাঁৱৰ মানুহবিলাকৰ মৰমসনা মাতবোৰ শুনা নাই। আইতা, বৰমা, খুৰীহঁতৰ কত দিন যে বিয়ানাম, গোসাঁই নামবোৰ শুনা নাই। মনত পৰে দেউতা সেই দিনবোৰলৈ। তোমাৰ লগত সপোনত মই কিমান যে কথা পাতোঁ, তুমি নুবুজিবা। এতিয়া আৰু তোমাক সেইবিলাক কথা কৈ লাভ নাই। আমাক এৰি থৈ যে তুমি স্বৰ্গত আছাগৈ। তথাপিতো তোমাৰ লগত কটোৱা দিনবিলাক জানো পাহৰিব পাৰিম? জীৱনৰ সুখ দুখ, হাঁহি কান্দোন সকলো সময়তে তোমালৈ বৰ মনত পৰে। আনকি দোকানৰ পৰা মিঠাই কেইটামান কিনাৰ সময়তো তোমালৈ বৰকৈ মনত পৰে। কিয় জানা? তুমি যে মিঠাই খাই খুব ভাল পাইছিলা। এতিয়া তোমাৰ অবিহনে ঘৰলৈ গ'লে মিঠাই টোপোলাটো কাক দিম বাৰু মই? বুজিও কেতিয়াবা অবুজন হৈ পৰোঁ দেউতা। তুমি আমাক এৰি যোৱা কথাটোৱে মোক আজি বৰ আমনি কৰিছে। তোমাৰ মানুহৰ প্ৰতি থকা মৰম, কামৰ প্ৰতি থকা উদ্যম, কৰ্মনিষ্ঠা আৰু তোমাৰ সততাৰ কথা বাৰে বাৰে মোক মনত পেলাই থাকে। তুমি যে ঘৰলৈ আলহী আহিলে কিমান ভাল পাইছিলা। খুহুতীয়া কথা কৈ কৈ সকলোৰে মন প্ৰাণ হৰণ কৰি নিছিলা। আকৌ কোনোবা আলহী আহিলে যে আমাক হাতত ধৰি ধৰি আলহীক মাত এষাৰ দিবলৈ লৈ আহিছিলা। সেই স্মৃতিবোৰে আজি মোক বাৰে বাৰে আমনি কৰিছে। উপায় নাই অ' দেউতা, সময়ৰ আহ্বানক আমি মানিবই লাগিব। সময় যে বৰ নিষ্ঠুৰ। কেতিয়াবা কিছুমান কথা মানি ল'বলৈ বৰ কষ্ট হয় অ' দেউতা। সৰুতে তোমাৰ মুখত শুনা আপোন ভালেই জগত ভাল বুলি কোৱা কথাষাৰ মনত পেলাই সংসাৰখনত লগ পোৱা মানুহৰ লগত মিলিবলৈ চেষ্টা কৰিছোঁ। সৰুৰ লগত সৰু আৰু ডাঙৰৰ লগত ডাঙৰ হৈ মিলিবলৈ তোমাৰ পৰাই শিকি পেলাইছোঁ। তুমি কোৱা সহিলে সম্পদ আৰু নসহিলে বিপদ কথাষাৰেও এতিয়া মোক জীৱনৰ প্ৰতি ক্ষেত্ৰত সহায় কৰিছে জানা। দেউতা, তুমি য'তেই আছা তাতেই কুশলে থাকা, তাকেই কামনা কৰিলোঁ। ধন্যবাদ।